আমাৰ আজি প্ৰথম সাঁথৰটো হ'ল এনেকুৱা কি বস্তু আছে যিটো যিমানে বেছি আপোনাৰ ওচৰত থাকিব আপুনি সিমানেই বেছি কম দেখা পাব। উত্তৰটো বাৰু কি হ'ব কমেন্ট কৰি জনাবচোন। ফ্ৰেণ্ডছ উত্তৰ হ'ব এন্ধাৰ। আমাৰ দ্বিতীয় সাঁথৰটো হ'ল সেইটো কি বস্তু যাক চোৰে দেখা পায় কিন্তু চোৰ কৰিব নোৱাৰে। কি বাৰু উত্তৰটো কমেন্ট কৰি জনাব। ফ্ৰেণ্ডছ উত্তৰ হ'ল জ্ঞান। তিনিটা আখৰেৰে মোৰ নাম, দ্বিতীয় তৃতীয় মিলি মানুহক ঠাণ্ডাত বচাও, তিনিওটা আখৰ মিলি মানুহক জ্ঞান বিলাও। কওকচোন বাৰু এই উত্তৰটো কি হ'ব? ফ্ৰেণ্ডছ উত্তৰ হ'ব কিতাপ। আমাৰ চতুৰ্থ সাঁথৰটো হ'ল হাবিৰ মাজত তাঁতৰ খুটা, গাই দুষ্ট গাখীৰ মিঠা। কওকচোন বাৰু কি সেইটো? ফ্ৰেণ্ডছ উত্তৰ হ'ব মৌ বা মৌচাক। আমাৰ পঞ্চম সাঁথৰটো হ'ল এনেকুৱা কি আছে যিটোৱে কেঁচুৱাক ডেকা আৰু ডেকাক বুঢ়া বনাব পাৰে। উত্তৰটো কমেন্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। ফ্ৰেণ্ডছ উত্তৰ হ'ল বয়স। বয়সে মানুহক ডেকা কৰিব পাৰে আৰু বুঢ়া কৰিব পাৰে। এতিয়া আপোনালোকৰ বাবে দিয়া প্ৰশ্নটো হ'ল ৯,০০০ তেতেলী গছত কিমান হাজাৰ পাত থাকিব? উত্তৰটো কমেন্ট কৰি জনাব। ফ্ৰেণ্ডছ আজিলৈ ইমানখিনিয়ে। আমি লগ পাম বেলেগ এটা ভিডিঅ' লৈ। তেতিয়ালৈকে সকলোৱে ভালে থাকিব, কুশলে থাকিব। ধন্যবাদ ফ্ৰেণ্ডছ। জয় আই, জয় অসম।